Hey guys, good morning from Mesuka and welcome back to my channel. আজি day 3 হয় ইয়াত Mesuka আমি ইয়াতে কালি আহি হোমষ্টে লৈ থাকিলো এতিয়া ৰাতিপুৱা চাওক না কি মজা সবফালে বৰফ সেফালে পুৰা বৰফ একদম লাষ্ট এইটো পাহাৰটো পুৰা বৰফে দেখিছে আপোনালোকে অলপ আমি এতিয়া মুখ চুখ ধুই মেলি ফ্ৰেছ হৈ লওঁ অলপ এইখিনি চাবলৈ আহিছিলোঁ আজি মানে আমি Mesuka গোটেইখিনি এক্সপ্ল'ৰ কৰাৰ কথা আছে ইয়াতে যিমানখিনি ভিউ পইণ্ট আছে কিবা কিবি আমি ভালকৈ নাজানো কি কি আছে দাদাহঁতে ইয়াত আমি থকাৰ ইয়াতে দেখাই দিব ইয়াত বস্তু এটা দেখাব বিচাৰিছোঁ আপোনালোকক ঘৰবিলাক দেখিছে নাই চব কাঠৰ এইফালে কাঠৰ এইটো ঘৰ কাঠৰ এক কাঠ আছে এইফালে যোন মালিক আছে ইয়াৰ ৰুমৰ সিহঁতৰ তেনেকৈ ঘৰ কাঠৰ আহি বহুতো পালোঁ আৰু 4 কিলোমিটাৰ যাব পাৰি তাৰপিছত যাব নিদিয়ে আৰু যাব পাৰি ইফালে চাইনা বজাৰ কিবা আছে বোলা কিন্তু পাছ লাগে পাছ বনাওঁতে এদিন লাগে ইয়াত হনুমান মুখ এখন আছিলে পাহাৰত থাকে ইয়াৰ পৰা দেখা পাই বুলি কৈছিলে কিন্তু আমি অকণমান আগত গুচি আহিলোঁ তাৰ আগত পৰা আমি চাব লাগিব মানে আৰু অকণমান বেগত যাব লাগিব তো ঘূৰি যাওঁতে চাম এতিয়া ফাৰ্ষ্ট গেটত যাওঁ আমিতো আহিছিলোঁ ইয়ৰলুঙত তাত গেটৰ ওচৰত ভিডিঅ' চিডিঅ' বনাম আমাৰ কাৰণ পাছ নাই ইয়ৰলুঙৰ পৰা ইটো পাৰত যাবলৈ পাছ লাগে লামাং নে কি আৰু চাইনা বৰ্ডাৰ মানে ইয়াৰ পৰা বৰ্ডাৰ এৰিয়াই পৰিব আৰু তাৰপিছত মানুহ যাব পাৰে কিন্তু আপোনাৰ Mesukaত ADC পৰা এদিন লাগে পাছ বনাওঁতে তো আমাৰ হাতত ইমান টাইম নাই এদিন পাছ বনাই আকৌ এদিন ফুৰিবলৈ যাবলৈ সেইকাৰণে ইয়াতে আহিছিলোঁ আপোনালোকক সেইখিনি দেখাব নোৱাৰোঁ তাত ৰেকৰ্ডিং কৰা কোনো এলাও নাই ইয়াৰ পৰা এতিয়া যাওঁ গৈ হনুমান ফেচটো চাবলৈ আছে তাৰপিছত মন্দিৰ কিছুমান চাব আছে দেখাই থাকিম বলক ফেচ যদি চাব মন আছে মই এটা আইডিয়া দি দিছোঁ আপোনালোকে বিচাৰি ফুৰিব নালাগে ইয়াৰ মন্দিৰ আছে হনুমান মন্দিৰ তাৰ অপজিটতে পাহাৰত ফেচটো আছে ইয়াৰ পৰাই চাব বিচাৰিব দৰকাৰ নাই এটা গুৰু নানকৰ মন্দিৰ হ'বলা মন্দিৰ বুলিয়ে কয় নেকি জানো বেলেগ কিবা যদি বুলি কয় মই নাজানো একচুৱেলি তাতে আহিছোঁ আমি গোটেইকেইটা हाँ 4 लोग हो हाँ सर और भी है ये नहीं अलग से है हाँ क्या आप ऐसे घूमने आए कि नहीं दर्शन करने आए मतलब पता नहीं है इतना बस आए हैं अच्छा बस आया ही है हाँ ठीक है खा लो याद আহিলেও बहुत ধুনীয়াকৈ ভাত পানী খোৱালে গুৰু কা লংগৰ হে আৰু ইয়াত কিছুমান সৰু সৰু কেম্প দেখিছে ন আৰ্মি এইবিলাক 1997ত বনোৱা যেতিয়া চাইনাৰ লগত যুদ্ধ হৈছিলে তেতিয়াৰ পৰা এইবিলাক তেনেকৈ আছে যেতিয়াবা যদি যুদ্ধ হয় তাত গৈ ফায়াৰ কৰে বুলি কৈছে ইয়াত কোৱা মতে আমি ইয়াৰ পৰা এতিয়া ওলাই যাম আৰু জেগা চাব আছে অকলে যাবলৈ কৈছে আৰু যদি তই অধিক দূৰত্ব যাবলৈ বিচাৰ তেতিয়া লগতে যাবলৈ কৈছে আগলৈ ব'লা হা যদি বেগাই যাব লাগে তেতিয়া অকলে যোৱা যদি লগে পিছত যাবলৈ বিচাৰিছ কি হৈছে ফোপনি উঠিছে বহুত ভাগৰ আৰু ওপৰলৈ যাবলৈ আছে ইয়ালৈ আহিলে কথা কেইটামান কম বুলি ভাবিছিলোঁ আপোনালোকক চাওক বৰফ পাব Mesukaত লাকিলি কিন্তু একচুৱেল যদি বৰফ পাব মন আছে আপোনালোকে ওপৰত যাব লাগিব চাইনা বৰ্ডাৰৰ ওচৰত আৰু তাত যাবলৈ হ'লে
আলুত চৰি মেচুকাত অফিচত মানে পাছ বনাব লাগে আৰু সেই পাছখন এদিন আগত বনাব লাগে মানে যদি আপোনালোকে কাইলৈ যাব পাছখন বনাব লাগিব আজি সেইকাৰণে আগদিনা আহি পেলাই থাকিবলগীয়া তেনেকুৱা কথা নাই শনিবাৰে দেওবাৰে বাদ দি বাকীখিনি অফিচ খোলাই থাকে আহিব আপোনালোকে 4টামান বজাত ইয়াত মেচুকাত পোৱাকৈ আহিব আহি পাছটো বনাই লৈ ধুনীয়াকৈ যাব পাৰিব আমি একচুৱেলি যোৱা প্লেন নাছিলে আৰু কথাটো জনাও নাছিলোঁ আমাৰ যোৱা নহ'বগৈ সেইটো কাৰণে কিন্তু ভাল জেগা আছে আমি চাইছিলোঁ বৰফ পূৰা ৰাস্তাত পূৰা বৰফ একদম 1 হাতমান ওপৰলৈকে মানে ডাঠ বৰফ পৰি আছে মানে বেলেগ মজা আৰু বৰফটো থাকেই বেয়া ফুফনি উঠিছে মানে খোজকাঢ়ি ওপৰলৈ আৰু ৰাতিপুৱাই কিবা এটা খাই ওলাই আহিব পাৰে এইটো ৰাস্তাৰ এই গুৰুদ্বাৰত ভাত 24 ঘণ্টা ভাত দিয়ে চাহ দিয়ে ইয়াত আহি ভাত চাহ খাব পাৰে মানে কি ক'ম আছে নাই কেলৈ কৈছোঁ এইটো কথা মেচুকাত এতিয়া আলু চব্জি এইবিলাকৰ দাম এতিয়া কমি আছে আমাৰ তাত হ'লেও নিৰামিষ ভাতৰ দাম 200 টকা মানে বহুত কষ্টলি হয় একো আইটেম বেছি স্পেচিয়েল আইটেম নাপায় পাপৰ চাপৰ পাব পাৰে মাংস চাংস ল'লে 300-400 টকা লয় কিবা কিবি এইবিলাক আছে কিন্তু এইটো হয় নিৰামিষ ভাতৰ দাম 200 টকা বহুত কষ্টলি হয় আমি প্ৰায় আধাটো আহিলোঁ মানে ওপৰত উঠি আহিলোঁ এতিয়া ডাউনত যাব লাগিব আকৌ নিৰঞ্জন কেনেকুৱা লাগিলে আহি কেনেকুৱা লাগিছে মানে ভালেই লাগিছে এটা তলৰ পৰা যেতিয়া ওপৰলৈ আহি আছোঁ যেতিয়া একদম মেইন জেগাত পালোহি তেতিয়া পূৰা নিজকে নিজে এভাইচ লৈ হোৱা লিখা লাগিছে মজা এইটো লাকষ্টনৰ কাৰণে এইফালে যাব লাগিব ইয়াত ডাউন মজা ট্ৰেকিং মানে একদম মজা ট্ৰেকিং কৰাৰ নিচিনা লাগিছে ইমান বেছি দীঘল ট্ৰেকিং নহয় কিন্তু অ'হো জাকাচ 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 মজা নিৰঞ্জন কেনেকুৱা একচুৱেলি মই কেমেৰাতকৈ এতিয়া কেমেৰাটো জাষ্ট ধৰিয়ে গৈছোঁ তলত গুৰুত্ব দিয়াটো বেছি ভাল হ'ব ओपी ये बहुत डेंजर है ভালকে আহিবি অসমীয়া লেখা কথা আছে সাৱধানী ধোৱা কাজ নাই আমাৰ পিছফালে সঞ্জয় চিকে ক'ত চিকে আহিব নোৱাৰিলে You serious? Hey ये देखो चलो आ जाओ आ जाओ आ जाओ यही है लकी स्टोन ये अरे यहाँ पर निकालो तुम निकालो फास्ट कौन निकालेगा ये तो देख रहा है वो व्हाइट वाला ये नहीं है ये इस यहाँ पर निकालो तीन है एक निकाल एक ब्लैक আহিলে ইয়াৰ তিনিবাৰ ও এক এটা হোৱাইট মানে ইয়া 50-50 হৈ আছে
এই একেটাই আনিছ তই নাই নাই মই পেলাই দিছোঁ অ' ই 4বাৰ কৰিলে ইয়াৰ একদম মজা ই চফা আছে মাজে মাজে কেতিয়াবা কাৰোবাক ঢকা দিয়ে কিন্তু তাৰ মনটো চফা আৰু প্ৰায় মই এতিয়া আমাৰ সঞ্জয় মনটো কেনেকুৱা হ'ব নাই 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 এক ছেকেণ্ড আগতীয়াকৈ কৈ ল'ব লাগিব তোমাৰ মনটো মনটো ক'লা অকণমানো ভাল নহয়নে নাই 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 অকণমান ভাল নহয় 10% অকণমান ক'ৰবাত ভাল লাগে কিন্তু চাওঁ আজি মানুহটো কিমান সঁচা এই জলি একেটা শিলগুটি আহি আছে আকৌ বাৰ আকৌ শিলগুটি কেইটা আছে তাত 3টা আছে এই ছয়টানি কৰিছে শিলগুটিটো জোকটো লৈ লৈছে নহয় নাই 3বাৰ নহয় একচুৱেলি একবাৰে কৰিব লাগিছিলে নেকি হ'ব দিয়া তোমাৰ এটা ক'লা আহিলে ঠিক আছে তোমাৰ মনটো কেনেকুৱা ফাৰ্ষ্ট কথা এইটো ক'ত উশাহটো লৈ লোৱা আমাৰ চিকে উশাহটো লৈ ল'ব লাগিব বৰ্তমান আহি পাইছেহি পুৰা জোফাই আছোঁ মই মোৰ মনটো এনেকুৱা মানে কিছুমান ক্ষেত্ৰত বহুত হ'ব বেছি নহয় কিন্তু কিছুমান ক্ষেত্ৰত ইয়াত কি ওলাব এতিয়া সেইটো মই নাজানো ট্ৰাই লেটছ ট্ৰাই 3বাৰ বুলি কৈছিলে ন 5 মিনিট লেটাৰ মই এটা ক'লা ল'ল 2টা বগাল আছে 3টাহে আছে নেকি এটা উলিয়াব লাগে কংগ্ৰেচুলেশ্যন আচ্ছা একেটা জেগাত থ হোৱাইট সেইটো বগা ওলাইছে 2টা ক'লা আছে এটা বগা আছে ইয়াত এই হ'ব গম পালোঁ ইয়াত বেছি শিলগুটি থাকিব লাগিছিলে অলপ হা নৰ্মেলি মই এইবিলাক বিশ্বাস নকৰোঁ মই কৰিবও মন নাই মইতো একদম মস্ত ক'লাই বগা ওলাইছে হৈ গ'ল আৰু নাই হৈ গ'ল নিৰঞ্জন তাৰ হৈ গ'ল কি ওলাল তাৰ প্ৰথমবাৰ ক'লা তাৰ প্ৰথমবাৰ বগা ইয়াৰ পিছত কণ্টিনিউ 3বাৰ বগা ওলাইছে কৈ ল পানী কিমান চফা দেখিছা নাই একদম বেলেগ মজা পানী ইয়াত যিকোনো জেগাত মানে ইয়াত পানী পাহাৰৰ পানীয়ে হয় এইখিনি পানীয়ে হয় বিৰাট চফা পানী আৰু ওপৰৰ পৰা চালে একদম বেলেগ মজা লাগে মই দেখাইছিলোঁ আগতে অলপ ফটোখন মাৰিম ফটোখন মই মাৰি লওঁ লেটছ গো মজা ব'লা সঞ্জয় মোবাইলৰ ফ্লাছটো জ্বলাই লোৱা নেকি পোহৰ আছে চাই লোৱা হকিব নোৱাৰিলে জবৰদস্তি নাযাবা চাওঁ চিকা তই দিয়া চিকা সঞ্জয় ব্ৰিডিং প্ৰব্লেম হৈছে নেকি কিবা ব'লা ওলোৱা Oh my god, Rongo. Bro, इसको ये होला ऐसे ही मजा ओपी ये याद मजा লাগিলে একদম কি কম again climbing चलो सर लोग बोल रहे थे कि यहाँ पे एक झरना भी है वो भी देख लेते हैं
আহি যোৱা Oh, not bad. ठीक है हाय बहुत कष्ट खाइছো হলেও আহিছো जगह ভাল লাগিছে वाह यहाँ पे एक ब्रिज भी है पानी खा ना करना तुम है ये ना जी अरे मैं खाऊंगा ये क्या लेके खा लो ओपी एकदम बुम्बा प्लेस এতিয়া টাইম হল 2:15 ইয়াৰ পৰা আমি ওলাই যাব লাগিব আৰু ক'ত কি চাবলৈ আছে মানে মেচুকা চাৰিআলিৰ পৰা তো আমি অহা ৰাস্তাটো আৰু এটা ৰাস্তাত আমি এতিয়া চাবলৈ আহিলোঁ আৰু দুটা সাইড আছে মানে ৰাস্তা যাবলৈ দিনটো আধা বেছিয়ে গ'লগে পটাপট যাওঁ আৰু কি আছে একদম মজা জেগা কি আছে দেখাই যাম চাই থাকিব পুৰা বম এই তাৰ ওপৰত গুম্ফা টেম্পল আছে যাওঁ নে নাযাওঁ ঠিক নাই কিন্তু এতিয়া এখন এই ব্ৰিজ এখন আছে ঠিক যেন লগা নাই কাঠবিলাক ঐ নাই পাৰ হৈ অকণমান গৈ চাওঁ দলঙত একো নাই ব'ল ফুটবল পানী কালাৰ চাওক পানী কালাৰ চাওঁ নিৰঞ্জন কিছু মজা জেগা হয় কিছু মজা জেগা কৈছোঁ নহয় আহিব নিজৰ লাইফটো নিজক টাইম দি দুদিন থাকি যাব পাৰিব কোনো ৱৰ্ল্ডৰ পৰা মানে এটা কাট কৰি পেলাই এই জেগাটো আছে জাষ্ট নিজৰ মাজত থাকিব ঠিক আছে ব্ৰিজটো পাৰ কৰি লওঁ পাৰ কৰি ইফালে আৰু কি জেগা চাওঁ দেখাম বৰ বেছি লম্বা ভিডিঅ' বনাব বহুত দীঘল হৈ গ'ল অলৰেডি ভিডিঅ' মানে মই ভাবিছিলোঁ মেচুকাখন এটা ভিডিঅ'ত কভাৰ কৰিম কিন্তু এটা ভিডিঅ'ত এতিয়া কভাৰ হয়নে নহয় এটা ভিডিঅ'ত কভাৰ হয়নে নহয় কোনো ঠিক নাই দেখা যাওক চাই থাকক বঢ়িয়া একদম মেচুকা গেটৰ কাষেদি একদম কাষেদি এটা ৰাস্তা আছে এই ৰাস্তা দি আহি পেলাই সলমান পাহাৰ সলমান খান য'ত আহিছিলে ইয়াত যোনটো ফেষ্টিভেল হৈছিলে য'ত সলমান খান আছিলে তাত পায় এইখন ব্ৰিজ পাব আহি পেলাই অকণমান আহিয়ে সলমান পইণ্ট বুলি এটা জেগা আছিলে ইয়াত মেচুকা তো সলমান পইণ্ট এইটোৱে হয় ইয়াত তেনেকৈ একো নাই আৰু দাৰ্জিলিং বুলি এটা জেগা এইটোৱে হয় দাৰ্জিলিং আৰু এইটোৱে সলমান পইণ্ট বুলিও কয় কিন্তু মানে আমি শুদ্ধ নে ভুল এতিয়া ভালকৈতো নাজানো ইয়াততো সুধিলোঁ মানুহক কোৱা মতেতো এইটোৱে হয় আৰু মেচুকা য'ত লিখা আছে পাহাৰটো অলপ ইফালে যাব লাগিব বুলি কৈছে তাত ট্ৰেকিং কৰিব লাগিব হ'বলা তেতিয়া দেখা পাব কৈছে কিন্তু এতিয়া যিটো টাইম হৈছে
এদিনত ঘূৰা নহয় জেগা এইটো এটা ছাইডতে একেদিনাই দিনটো লাগি গৈছে কি হয় দেখা যাওক গৈ থাকোঁ বাৰু অকণমান আগৰ পৰা আহোঁ মেচুকাৰ একদম কাষতে মজা ভিউ পইণ্ট এটা আছে য'ৰ পৰা নেকি আপোনালোকে গোটেই মেচুকা অঞ্চলটো দেখিবলৈ পাব গুম্ফা মন্দিৰ ভিউ পইণ্ট ইয়াতে চাওক এইখন এয়াৰপৰ্ট তাৰপিছত গোটেই মেচুকা মজা